সদস্য দুটামান আসন দি দিছোঁ এনেকৈ বহি ল'ব প্ৰথমতে শশাংকাসন কৰক আগৰ লাঞ্চৰ কাৰণে এনেকৈ বহি লৈছে এটা কৰিব এইটো শশাংকাসন বুলি কয় হাৰ্ট লাঞ্চৰ কাৰণে খুব ভাল আছে হাৰ্টৰ কাৰণে লাঞ্চৰ কাৰণে খুব ভাল দেখাত একো নাই কিন্তু খুব ভাল আগৰ কৰিব লাগে নাথাকিলেও কৰিব লাগে দুই তিনিবাৰ আচ্ছা হাড় ভাঙা থাকলে তোলা দিব অঁ এইটো হাড় ভাঙছে হাড় ভাঙিলেও পাৰিব ইয়াতহে ভাঙিছে বেচা লাগে কিমান এই এনেকৈ বহিব নোৱাৰে হাত তেনেকৈ লয় নাভিৰ দূৰত এনেকৈ ৰাখিব এনেকৈ নহয় এনেকৈ মই যেনেকৈ দেখুৱাই দিছোঁ এনেকৈ কৰক উশাহ উলিয়াই দিয়ক এতিয়া হেঁচা মাৰি আগৰ পৰা হাতি যাওঁ উশাহ নল'ব উঠি আহোঁতে উশাহটো লৈ আহক উশাহটো নলোৱাকৈ মনৰ পৰা হাতি কৰিব এইটো ডায়েবেটিছৰ মানে 1 নম্বৰ মেডিচিন এনেকৈ ডেইলি যাৰ ডায়েবেটিছ নাই তো 3বাৰকৈ কৰিব আৰু যাৰ আছে 21 বাৰকৈ কৰিব নেক্সট বাওঁ হাতখন তলত ৰাখিব নাভি ঠিক আছে একেই চিষ্টেম উশাহটো উলিয়াই দিয়ে এইবাৰ আগৰ ফালে চাব এনেকৈ লাহে লাহে উশাহটো লৈ উঠে আকৌ তেনেকৈ যাৰ ডায়েবেটিছ আছে সি 21 বাৰকৈ কৰিব এনেকৈ যাৰ নাই 3বাৰ ডেইলি 3বাৰকৈ কৰক এটা ভৰি এনেকৈ পচাই দিব যিটো ভৰি তলত আছে সেইখন হাত আঁঠুটো এনেকৈ ইয়াত ডায়েবেটিছৰ মানে কঁকালৰ ৰোগ কাম নাই কঁকালৰ বিষত কাম কৰিব আৰু ডায়েবেটিছটো কাম কৰিব নাই পৰি থকা হা এইটো আমি যেনেকৈ ঠিক তেনেকৈ আমাৰ ডায়েবেটিছ পেচেণ্টটো এইটো আটাৰ দৰেকৈ দিব লাগে তেতিয়া ইনচুলিনটো ওলাই আহে ইনচুলিনটো শুকাই যায় ইনচুলিনটো যদি নাহে আপোনাৰ হজম শক্তিটো নাথাকে আৰু ডায়েবেটিছ কিয় হয় আপোনাৰ যদি গেছ বেছি থাকে গেষ্ট্ৰিকৰ পৰা ডায়েবেটিছ হয় তাৰপৰা হজম শক্তিটো যেতিয়া কমি যাব তেতিয়া ইনচুলিনৰ পৰিমাণ বেছিকৈ মানে এৰি দিব লগা হয় তেতিয়াহে তাৰমানে হজমটো হয় ইনচুলিন বেছিকৈ এৰি দিলে আকৌ সি পিছৰ ফালে নোহোৱা হৈ যায় হ'লে তেতিয়া এই 1 দিন 2 দিন এনেকৈ যেতিয়া বেছিকৈ ইনচুলিনটো ওলাই যাব তাৰপিছত ডায়েবেটিছৰ পৰিমাণ হয় ইনচুলিনছে কাম নকৰা হৈ যায় তাৰমানে বেছি মানে দুৰ্বল হৈ যায় ইনচুলিন সেইকাৰণে গেষ্ট্ৰিক হ'ব লাগে আৰু ভাত খাওঁতে পানী বেছি নাখাব নহ'লে গেছৰ পৰিমাণটো বাঢ়ি যাব অন্ততঃ আধা ঘণ্টাৰ পিছত পানী খাব আৰু আধা ঘণ্টা আগত খাব আৰু ভাত খোৱাৰ মানে ভাত খোৱাৰ আগে আগে 3 ঢোক পানী খাব পাৰে 3 ঢোক পানী খাই ভাত খাব মানে গৰম কিছুমান শুকাই থাকিব পাৰে 3 ঢোক পানী খাব 3 ঢোকৰ ওপৰত নহয়
দিনটো পানী হ'ব কলটো মানে জিকাই ল'ব তাৰপিছত ভাত খাওয়ার পর 5 ভাত খাই থাকোঁতে পানী নাখাব ভাত খাই হাত তাত ধুই আধা ঘণ্টাৰ পিছত পানী খাব বেছি নহয় আধা গিলাচৰ পৰা 1 গিলাচ তাৰে পিছত লাগে 15 মিনিট পিছত আৰু খাব তাৰমানে বহুত প্ৰিয় লাগিছে যে বহুত পানী খাই থাকোঁ তেনেকুৱা কৰিলেও নহয় মানে কম খাব তাৰপিছত আৰু 10 মিনিট পিছত मतलब खाली पेटे पानी खाले ভাল হয় মুখ চুখ ধুই কিনে মুখ ধুই পানী যাব ৰাতিপুৱা খালী পেটত পাৰে ইংলিছ খাই যি খাই খাব মই ডায়েবেটিছৰ কাৰণেও কেইটামান দি দিলোঁ কঁকালৰ বিষৰ কাৰণে দি দিলোঁ থাইৰয়ডৰ কাৰণেও দি দিলোঁ আৰু কিবা জানিব লাগে 15 মিনিট বহিব 10-15 মিনিট এইটো আঙুলিত এনেকৈ মুঠা মাৰি গেছ নাইকিয়া হৈ যায় অট'মেটিক গেছ আৰু এই ক'লে ভাত খোৱাৰ পিছত 10 মিনিট সময় বজ্ৰাসনত বহিব অট'মেটিক হজম খানা